Hello guys, welcome to my YouTube channel Ripom's Vlog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। আপোনালোকক যে দেখুৱাইছিলো প্ৰান্তিক ডেকা ভাইটিজন ধুনীয়া গান গায় আৰু গানৰ নতুনকৈ কাম কৰি আছে, নতুন অফিচিয়েল সং এটা উলিয়াব তাৰ নিজৰ। আপোনালোকক তাৰ বিষয়ে অলপ সুধিম ভাইটিজনক কেনেকৈ কি কৰি আছে গানৰ কাম। তো বলক। তো গাইজ নমস্কাৰ, কৈছিলো যে আপোনালোকক ভাইটি আকৌ লগ পালো বহুত দিনৰ মূৰত। ভালে আছা? ভালে আছো দিয়া। আৰু গানৰ কাম কেনে চলি আছে? গানৰ কাম চলি আছে নিশ্চয়। আৰু প্ৰথম কিজানি তোমাৰ অফিচিয়েল সং আৰু জাৰ্নিটো বিষয়ে অলপ কৈ দিয়ক। জাৰ্নিটো গীতটি মই হেৰিতে লিখা 2020তে লিখা। নিশ্চয় নিশ্চয়। মানে অলপ অলপকে এটা প্লেন আছিল, সৰুৰ পৰা এটা মন থাকে যিহেতু আমি আৰু গানৰ ওপৰত বেছি ৰাপ নিশ্চয় নিশ্চয়। চ' তাৰ ওপৰত গানটোৰ ওপৰত এটা ৰাপ আছিল, সৰু মানে লিখিছো। আৰু মানে ষ্টুডিঅ'ত গোৱা তেনেকুৱা এটা অভিজ্ঞতাও লাগে। আৰু নিজৰ গান থাকিলে বিশেষ আপুনি এটা প্ৰগ্ৰেমত সৰু এটা প্ৰগ্ৰেমতো গাব পাৰি গান। নিশ্চয় নিশ্চয়। আৰু লগতে ৰাইজেও চিনাকি হ'ব পাৰি আৰু ৰাইজৰ মাজতো জনপ্ৰিয়তা অৰ্জন কৰিব পাৰি। নিশ্চয় নিশ্চয়। আৰু প্ৰথম গান আৰু গানৰ আঁৰত কোন কোন আছে? গানটো লিখিছো মই, সুৰ কৰিছো মই, আৰু লগতে লিখাটো অলপ মায়ে চাই দিছে বাৰু। স্পেচিয়েল থেংকছ দিব বিচাৰিম মাক। আৰু সুৰ কৰিছো মই, আৰু মিউজিক কৰিছে আপোনাৰ হেৰি গিৰিশ গৌতম, টংলাৰে। নিশ্চয় নিশ্চয়। আৰু ভিডিঅ' থাকিব, আৰু ভিডিঅ'টো বনাম বুলি ভাবিছো। আৰু সেইটো আৰু হ'ব পিছত। আৰু কেতিয়া মানে ওলাব গানটো আপোনাৰ ডিচেম্বৰৰ 6 তাৰিখ বা 5 তাৰিখ এনেকুৱা ধৰণৰ, মানে ডিচেম্বৰৰ ভিতৰতে হ'ব আৰু ওলাব আৰু। নিশ্চয় নিশ্চয়। আপোনালোকে মৰম দিব। আৰু ভাইটিৰো চেনেল আছে, সেই যিটো চেনেলত গানটো পাব লিংক ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব, গানটো পাব। আৰু ময়ো দি দিম লিংকটো। যিটো গান আহি আছে দ্যুতি কলি, আপোনালোকক শুনাব বিচাৰিছো। ভাইটি অলপ গুণগুণাই দিয়া। গানটোৰ নাম অন্তৰা। নিশ্চয়। অভিমানী কৰে মনুমনা পাখি মেলি উৰা মনৰে কামনা, হে জীৱনলে নামিছে অন্ধকাৰ, ৰিক্ত জীৱনৰে পৰিসীমা অপায়, শুদ্ধ মনে আজি গায় অন্তৰা। ধন্যবাদ। এইখিনিয়ে গালো আৰু বেছি সাচপেন্স হৈ থাকক নেকি? আৰু প্ৰাইভেচিও আছে, আৰু লগতে আমাৰ উইদাউট পাৰমিশন আমি দিব নোৱাৰো। নিশ্চয় নিশ্চয় নিশ্চয়। আহি আছে গান, আপোনালোকে অপেক্ষা কৰক মাথো। ডিচেম্বৰ মাহতে আপোনালোকে পাব 2021 চনৰ। আৰু লিংক ডেছক্ৰিপশ্যনত থাকিব, কৈছোৱে মই যিহেতু। আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰক নেকি? আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম নতুন ভিডিঅ'। টিল দেন টাটা, বাই বাই।